চেনেল AC ক্ৰিয়েশ্যন তো সেই চেনেলটো তো এইবিলাক এহেঁতৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থয় লাইক সকলোখিনি কৰি দিয়ে নমস্কাৰ বন্ধুসকল আমাৰ AC ক্ৰিয়েশ্যনৰ বহুত দিন বিৰতি অন্তত এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ আমি গৈ আছোঁ গোলাঘাট কিন্তু কিয় গৈ আছোঁ ক'ত গৈ আছোঁ আৰু আমাৰ লগত কোন কোন থাকিব সবিশেষ জানিব আপোনালোকে খালি ভিডিঅ'টো স্ক্ৰীন লগাই গৈ চাই আৰু কিছুদিন পূৰ্বে আমাৰ চেনেলত এখন শ্বৰ্ট ফিল্ম এৰিছিলোঁ শ্বৰ্ট ফিল্মখন চাই আপোনালোকে কেনেকুৱা পালে নাজানো কিন্তু আপোনালোকৰ মাজৰ পৰা বহুত মৰম পালোঁ এই চেগতে আপোনালোকক সকলোকে আমি ধন্যবাদ জনালোঁ আৰু যদি আমাৰ এই চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই যাওক থাম্বনেইলটো চাই ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি এটা কি ভিডিঅ' বনাবলৈ গৈ আছোঁ আমি এতিয়া গৈ আছোঁ বৰ্তমান 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে দেৰগাঁৱলৈ দেৰগাঁৱৰ পৰা পোনে পোনে আমি যাম গোলাঘাট অভিমুখে তাত এখন শ্বৰ্ট ফিল্মৰ কাম আজিৰ পৰা আৰম্ভ হ'ব খুব সুন্দৰ এখন ছবি মনোৰঞ্জন কৰা কাহিনীয়ে তাত অভিনয় কৰিছে প্ৰিন্স হাজৰিকা সকলোতে চিনি পাবই তাৰ উপৰিও আমাৰ গোলাঘাটৰ আচান আছে আৰু আমাৰ মৰমৰ জয়ন্তজী ফুকন অৰ্থাৎ সকলোৰে মৰমৰ জিন্দাও আছে তেওঁ ছবিখন পৰিচালনা কৰিছে তাত শ্বুটিং কেনেদৰে কৰা হ'ব প্ৰিন্স হাজৰিকাইনো কেনেদৰে এক্টিং কৰে সকলোবোৰ আমি দেখুৱাম গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক এয়া আমি পাই গ'লোঁ সেই শ্বুটিং প্লেচ এয়া আমাৰ পৰিচালক মহোদয়ে ধূপ জ্বলাবৰ বাবে সাজু হৈছে সকলোবোৰ উপস্থিত আছে এহছান প্ৰিন্স আৰু সকলোবোৰ আছে কেমেৰামেনৰ পৰা ধৰিলে এতিয়া প্ৰথমটো শ্বট আৰম্ভ হৈছে আজি নেক্সট ডে শ্বুটিং আৰম্ভ হৈছে যোৱাকালি বহুত দিনলৈকে শ্বুটিং হ'ল আজি শ্বুটিং আৰম্ভ হোৱা অলপ লেট হ'ল মানে এতিয়া কেইটা বাজিছে 11টা বাজিছে আজি আমাৰ চান তুমি যিখন শ্বৰ্ট ফিল্ম এতিয়া কৰি আছা শ্বৰ্ট ফিল্মখন কৰি তোমাৰ কেনেকুৱা অনুভৱ তাৰ ওপৰত তুমি কি ক'বা হয় শ্বৰ্ট ফিল্মখন কৰি বহুত ভাল লাগিছে আজি এইটো 3rd ডে শ্বুট মোৰ শেষ হ'ল কৰি পেলাই ইয়াত বেলেগৰ শ্বুট চলি আছে আশা কৰোঁ আপোনালোক সকলোৱে মানে শ্বৰ্ট ফিল্মখন মৰম দিব আৰু এই চেনেলটোকো মৰম দি যাতে খুব সোনকালে গ্ৰ' হোৱাত হেল্প কৰে আৰু এই ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব থেংক ইউ নাযাওঁ তুমি ইয়াৰ পৰা যোৱাগে মোৰ দাদা আহিলে তোমাক পিটিব যোৱা তাই ভাল তাই তোমাৰে মই তাই নিচিনা দেখিব ধুনীয়া কিয় তেনেকে কৈছা কিয় তেনেকে
যি শ্বৰ্ট ফিল্মখনৰ ডাইৰেক্টৰ জিন্দা উপস্থিত আছে। জিন্দাই শ্বৰ্ট ফিল্মখনৰ বিষয়ে দুআষাৰ ক'ব। ধুনীয়া এটা কাহিনী মনোৰঞ্জন বৰাৰ খুব সুন্দৰ অভিনয় কৰিছে প্ৰিন্স হাজৰিকা, এহছান। অকণমান ময়ো ওলাইছোঁ এগৰাকী ভাল চৰিত্ৰটো নাপায় কোনোদিন, বেয়া চৰিত্ৰ এটা। গতিকে সকলোৱে চাব প্ৰিন্সৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব, সকলোৱে লাইক কৰিব। গতিকে শ্বৰ্ট ফিল্মখন দাগ, নামটো দাগ। আপোনাক দেখা গৈছে যে এই শ্বৰ্ট ফিল্মখনৰ এক অনন্য ৰূপ লৈছে, আপুনি তাৰ বিষয়ে কওকচোন। সদায়তো মোৰ এইটোৱে ৰূপ আৰু, কাৰণ মই ভাল চৰিত্ৰ নাপাওঁ, মানে চাউথি এটা মন থকা এটা চৰিত্ৰ। গতিকে সেইকাৰণে নিজে বাছি লৈছোঁ, কৰি ভাল লাগে, সেইকাৰণে কৰিব বিচাৰিছোঁ আৰু। ধন্যবাদ। ছবিখন কৰি ইতিমধ্যে সমাপ্তি হৈছে। 3 দিন সকলোকে লগ পালোঁ, ভাল লাগিলে। এয়া সকলোবোৰ ঘৰা কৰি যাব ওলাইছে, আমিও তালি টোপোলা বান্ধি যাব ওলাইছোঁ। হাই গাইজ, আজি 3 দিনৰ মূৰত আমাৰ শ্বুটিং শেষ হ'ল। আমিও ঘৰ পাইছোঁহি আৰু আমি প্ৰিন্স হাজৰিকাই কেনেদৰে ছবি নিৰ্মাণ কৰে তাৰ এটা আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। লগতে এছান ছাৰ আছিল আৰু আমাৰ ডাইৰেকশ্যন কৰিছিল জিন্দা। ইতিমধ্যে আপোনালোকে ভিডিঅ'টো চাই গম পালে। গতিকে যদিহে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। হয়তো আপোনালোকক দেখুওৱা মতে আমি ভিডিঅ' দিব পৰা নাই, কিন্তু যদিহে এইটো ভিডিঅ' ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একদম এনেকুৱা হৈ যাব।